Hello everyone, welcome back to my YouTube channel. মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি দেওবাৰ, আজি দেওবাৰ তাৰপিছত এতিয়া উঠা অকণমান দেৰি হ'ল মানে কালি ৰাতি সোনকালে বিচনাত পৰিছিলোঁ কিন্তু টোপনিটো অকণমান দেৰিকৈ আহিলে। তাৰপিছত এতিয়া 11টা বাজিছে। আমি উঠি মেলি মানে মই উঠি গা চা ধুলোঁ, তাৰপিছত খাবলৈ ৰুটি বনালোঁ, তাৰপিছত আৰু আলু ভাজিলোঁ আৰু এতিয়া কাঞ্চন গৈছে গা ধুবলৈ। তাৰপিছত কাঞ্চন অহাৰ পিছত আমি দুইজনীয়ে খাম। আজি দুজনী মানে আমি ভাবিছোঁ এফালে ওলাই যাম বুলি। যোৱা নহ'বও পাৰে, হ'বও পাৰে। যদি যোৱা হয় আপোনালোকক দেখাম আৰু আজি গৰমটো অকণমান বেছিকৈ পৰিছে। মোৰ থ্ৰেডিং কৰিবও হ'ল। হেৰি কাঞ্চন আহি লওক, তাৰপিছত আমি খাম, তাৰপিছত আপোনালোকক লগ পাম মই। 2000 years later. গাইজ কাঞ্চনৰ দেউতাক আহিছে মানে সেই চাৰিআলি, এই আমাৰ কলেজ চাৰিআলিটো ৰৈ আছে। তাৰপৰা মানে সেই আমি একদম পূৰা এতিয়া স্পীডত আহিছে। প্ৰথমতে কৈছিলে মানে আমাৰ তিনিআলিটোলৈ আহিম বুলি, আমি সেইকাৰণে তিনিআলিটোত ৰৈ আছিলোঁ। তাৰপৰা এতিয়া ক'লে বোলে তেওঁ বোলে সেই চাৰিআলিটোতহে ৰৈ আছে বোলে। তাৰপৰা আমি সেইকাৰণে ঘূৰি আহিছে, পূৰা জল্দি জল্দি আহিছোঁ আমি সেইকাৰণে এতিয়া পামগৈ এতিয়া। তাৰপৰা আকৌ ঘূৰি গৈ ৰুমত বস্তুখিনি থৈ তাৰপৰা আকৌ ওলাই আহিম মানে আমি। এই চাত আমাৰ লগত বা এজনীও আহিব। তো গাড়ী জল্দি জল্দি গৈ লওক। মই এতিয়া ভ্লগ নকৰোঁ না, আকৌ আপোনালোকক ভিডিঅ' লগ মাৰিম ফটো। ক'ত এইডোখন মই ভ্লগ বনাই আছোঁ। ৰ মুখখন ভালকৈ ল'ব লাগিব, পাছত গাড়ী চাই চাওঁচোন পটককৈ। গাইজ মোৰ মুখ চুখ নোলাব, মই এনেই ক'ব কি যাওঁ। গাড়ী যাবি মোৰ মুখখন নোলায় এধা ন। মই লাইটৰ পোহৰতহে কৰিম এতিয়া। গাইজ এতিয়া লাইটৰ পোহৰ বিচাৰি বিচাৰি ক'বলৈ গৈছে। আমি এতিয়া মানে আমাৰ কলেজৰ মুখ আগৰ পাৰ হৈ আহিলোঁ। কলেজৰ মুখ আগৰ পাৰ হৈ আহিলোঁ। মোৰ মুখখন দেখিছোঁ দেখা পাবলৈ ক'ব নোৱাৰোঁ। কলেজৰ মুখ আগৰ পাৰ হৈ আহিলোঁ, একদম ফটোখন মাৰিম বুলি মই বহুত আশা এটা কৰি গৈছিলোঁ, কিন্তু মই বহুত কিন্তু মোৰ আশাটো পূৰণ নহ'ল। লাইট আশাটো পূৰণ নহ'ল মোৰ আকৌ। বেলেগ এদিন আহিম, ধুনীয়াকৈ ভিডিঅ' বনাম আৰু মই পুখুৰী পাৰো মই এতিয়া দেখাই দিছোঁ বাৰু কেনেকুৱা। মই লাইট মানে মই এতিয়া লাইটো জ্বলাব নোৱাৰা অৱস্থাত আছোঁ। মই বহুত দুখীয়া হৈ আছোঁ গাইজ। মোৰ মানে সেই চাৰ্জ নাইকিয়া হৈ আছে। এইখন কি দেখিছে নাজানো আৰু অকণমান সেইখন আমাৰ JCN এই পুখুৰী পাৰ পিছত বহুত ধুনীয়া। এইজনী লেখামণি বা কি দেখিছে নাজানো। কাঞ্চন লাইট আহিছে মোৰ মুখ এতিয়া স্পষ্ট और अभी तो रुको, क्लाइमैक्स अभी बाकी है। কিন্তু এনেকৈ উলিয়াবলৈ বেয়া লাগে নহয়, এনেকৈ উলিয়াবলৈ বেয়া লাগে নহয়, দেখিব নালাগে দে। মাংস আমাৰ নাখাওঁ মাংস। গাইজ এতিয়া আমি গৈ আছোঁ ধুনীয়াকৈ। তাৰপিছত মই লগত দৌৰ ফুচকা খাম হা। ফুচকা খাম, মই চানালৈ যাম। অ'কে। আৰু আমাৰ কি খাবা? খাম আৰু কিবা ফুচকা এটা ভিডিঅ' এটা কৰিবা আকৌ। কৰিব লাগিব। তাৰপিছত গাইজ পুখুৰী আকৌ এবাৰ দেখাই দিছোঁ। মানে ইমান ভাল লাগিছে দেখোন। অকণমান দেখিছে চোৱা। পুখুৰী বাৰটো দেখিছোঁ তোমাক নাই। মোক নেদেখে। স্পীড খোজকাঢ়িব পাৰে চাওঁ। কোনে দৌৰিব পাৰে চাওঁ। চাওঁ নালাগে গাইজ। হেৰি ৰাতি হৈ গ'ল ন, টাইম নাই হোৱা আকৌ বেছি। দিনটো ছুটি হ'ল থাকচোন পইচা গাইজ মই এতিয়া মানে আমাৰ আহি এইডোখৰ চাইড বুলি বহুত স্পীডত আহিছোঁ। অলপ কৈছোঁ বহুত স্পীডত আহিছোঁ গাইজ। আহিম মই মানে লাইট পালেহে ব্লগটো বনাইছোঁ আৰু তাত। ত' গাড়ী আহিছে মোৰ মই আপোনালোকক বেগটো দেখাইছোঁ ৰ'ব। এনেকৈ দিছ ইজ আৱাৰ চাৰিআলি। এইটো আমাৰ কলেজ চাৰিআলি বুলি কয়। গাইজ মই ফাইনেলি লাইট এটা পালোঁ মই ব্লগ বনাবলৈ। তাৰপিছত এতিয়া আৰু মাংস নিবলৈ আহিছে লেখামণি বাই। লেখামণি বাই এইফালে চাৰিয়া পুটুককৈ
ইজনী এই কি নকওঁ হ'ব নহয় হ'লেই চাগে নাই হোৱা নি একেবাৰে আহিলোঁ যেতিয়া এবাৰ কিনিলৈ যাওঁ আকৌ একো নহয় কিবা হ'ব নি সিও ঘূৰি ফুৰিছে সেইটোৱে আকৌ গাড়ী আমি এতিয়া একদম মাংস লৈছে লেখামণি বাই আমি ইয়াতে ৰৈ আছোঁ নহ'লে মোবাইল একদম চাৰ্জ নাই ঘৰলৈ গৈ ৰুমলৈ গৈহে গম পাম মই কাই আহিলে নহয় যদি নাই অহা মই এতিয়া একো কৰিব নোৱাৰিম আৰু তেতিয়া মই শুই থাকিব এনেকৈ গাইজ মই পাছত লগ পাই চোৱা হ'বনে কৈ থাকা তললৈ থৈ কিনে পাতে মানুহ দেখা মই নাজানো তোমাৰ চাৰ্জ কিমান আছে তোমাৰ ধেৰ আছে মোৰ যে নাই আমি এতিয়া বৰ্তাৰ দোকানত পালোহি আহি মোৰ মুখখন ক'লা লাগিছে বহুত কিন্তু উপায় নাই চাৰ্জ নাই বেগ চাৰ্জটো অন নহয় এতিয়া আমি বৰ্তাৰ দোকানতে বহি আছোঁ অকণমান বাই কিবা মছলা লৈছে সেইফালে কিবাকিবি লৈছে চাগে আৰু গাইজ তাৰপিছত আমাৰ ৰুমত এন্ধাৰ হ'ব একো মই ভ্লগ বনাব নোৱাৰিম আৰু আজি কাৰেণ্টটো দেৰিকৈ আহিব বুলি শুনিছোঁ কিন্তু কেতিয়া আহে গম নাপাওঁ কাৰেণ্টটো যেতিয়া আহিব তেতিয়া লগ পাম গাইজ এতিয়া আৰু একো মই ভ্লগ বনাব নোৱাৰিম আৰু কাৰেণ্ট চাৰেণ্ট নাই মোৰ মোবাইলৰ চাৰ্জ 5% আছে তেনেকৈ মই ভ্লগ বনাইছোঁ হ'ব দিয়ক মই গৈ লওঁ তাৰপিছত মই লগ পাম খালে হ'ল চ' গাইজ এতিয়া আমি চানা খাবলৈ লৈছোঁ একদম ধুনীয়াকৈ জোনৰ পোহৰত বহি তুমি এতিয়া চাই থাকিব আকৌ জোনৰ পোহৰত বহি আৰু এতিয়া আহি আমাৰ কাৰেণ্ট চাৰেণ্ট এতিয়ালৈকে অহাই নাই তাৰপাছত আমি এতিয়া এইজনী কাঞ্চন ওলাইছে নি কাঞ্চন অকণমান আমি এতিয়া চাহ খাবলৈ লৈছোঁ তাৰপিছত আজি কাৰেণ্টটো দেৰিকৈ আহিব বুলি কৈছে কেতিয়াকৈ আহিব মই গম নাপাওঁ মোৰ কেমেৰা পাছত লেখামণি বা আছে তাৰপিছত হে মোক নহয় চানাখিনি খুলি দেখাম য়েছ বহুত কঠিন পৰিস্থিতি হৈ গৈ আহে কাৰেণ্ট নাই কেনেকুৱা লাগিছে খাই কাঞ্চন ইমান টেষ্টি নহয় এইখিনি চানা আৰু চাহ সেই তলত কৰি গ'ল চাহ এয়া চাহ গাইজ আমি খাই লওঁ আৰু মই খাই কেনে আপোনালোকক মই দেখুৱাম মই কেনেকৈ খাওঁ ভালেই লাগিছে আৰু বহুত দিনৰ মূৰত খাইছোঁ হ'ব গাইজ খাই লওঁ মই তাৰপিছত মই লগ পাম কাৰেণ্টটো যেতিয়া তেতিয়াহে লগ পাম মোৰ চাৰ্জে নাই হ'ব বাই বাই মই মাংস বনাই আছোঁ ধুনীয়াকৈ তেনেকৈ দিব লাগিব আজি বঢ়িয়া হ'ল মই দিলা নাই চ' গাইজ এইটোৱে আছিলে আজিৰ ভিডিঅ' মানে মই এতিয়া ব্লগটো এডিট কৰি থাকোঁতে পটককৈ দেখিলোঁ মোৰ ব্লগটো এণ্ডিং নকৰিলোঁ মই ব্লগটো এণ্ডিংটো নকৰিলোঁ তাৰপিছত এতিয়া মই কৰিছে এণ্ডিং 2,000 years later. তাৰপিছত আৰু সেই কি বুলি কয় পটককৈ দেখিলোঁ মই এণ্ডিঙেই নকৰিলোঁ বুলি তাৰপিছত চ' গাইজ এইটোৱে আছিলে ভিডিঅ' আশা আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তাৰপিছত বহুততে মইতো ভ্লগ বনোৱা কিন্তু দিবলৈ মানে এডিট আজিহে কৰিছোঁ সময় পোৱা নাছিলোঁ কৰিবলৈ আপোনালোকে যদি ভ্লগটো চাই ভাল পালে তেনেহ'লে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব হ'ব দিয়ক আজিলৈ আহিছোঁ বাই বাই